নমস্কাৰ সকলোলৈ স্বাগতম জনাইছোঁ এছকে এডুকেশ্যন চেনেল প্লেটফৰ্মটোলৈ। আশা কৰোঁ সকলোৱে পঢ়া শুনা কৰি আছে। আৰু চাওক, আজিৰ এই ভিডিঅ'টো যিহেতু সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে হিন্দীৰ হয় আৰু চাৰ মিত্ৰ, পাঠটিৰ নাম চাৰ মিত্ৰ। গতিকে মই তেওঁলোকক অন্য এটি ভিডিঅ'ত কৈছিলোঁ যে চাৰ মিত্ৰ যিটো পাঠ আছে তাৰ মই কিছু এনচাৰ কুৱেশ্যনখিনি সমূহ দি দিম। আৰু এই পাঠটো যিহেতু একচুৱেলি এইটো পাঠ নহয়, এইটো এটা কাহিনী, পাঠৰ দৰে কাহিনী। গতিকে চাৰি মিত্ৰৰ কাহিনী ইয়াতে দিছে ধুনীয়াকৈ। মই সেই গোটেই চাৰিজনৰ মিত্ৰৰ গোটেই কাহিনীখিনি ধুনীয়াকৈ বিতংকৈ বুজাই আৰু সেই পাঠটোৰ ধুনীয়াকৈ অসমীয়াত মিনিংসহ মই বুজাই দিছোঁ। গতিকে তেওঁলোকে গৈ মোৰ প্লে'লিষ্টৰ পৰা সেই গোটেই ভিডিঅ'খিনি চাব পাৰিব। আৰু যথেষ্ট গোটেই পাঠখিনি পঢ়াই দিয়াৰ পিছত তাৰ পৰা এনচাৰ কুৱেশ্যনখিনি মই ভাবিছোঁ সকলো ষ্টুডেণ্টৰ কাৰণে শ্বেয়াৰ কৰি দিওঁ। গতিকে আজি সেই পাঠটিৰ সেই কাহিনীটিৰ পৰা পৰীক্ষাত আহি থাকে যিহেতু ইয়াৰে প্ৰশ্ন উত্তৰ। গতিকে মই সেই প্ৰশ্ন উত্তৰখিনি এই ভিডিঅ'টোত দিবলৈ যত্ন কৰিছোঁ। আৰু সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটি কথা যে তেওঁলোকক মই আজিৰ পৰা এই সপ্তম শ্ৰেণীসমূহ গোটেই পাঠৰ গোটেই আনচাৰ কুৱেশ্যন এনেধৰণৰ পাব এই চেনেলৰ জৰিয়তে। গতিকে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লাইক কৰিব, নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি কমেণ্ট বক্সত জনাব যে কেনেকুৱা লাগিছে আপোনালোকৰ এই কাহিনীটো শুনি। আৰু মই বুজাই দিয়াৰ মতে আপোনালোকে কেনেকুৱা ধৰণৰ বুজি পাইছেনে, ভাল লাগিছেনে, আপোনালোকে নিশ্চয় জনাব বুলি কমেণ্ট বক্সত মোৰ আশা থাকিল। আৰু আজিৰ এই ভিডিঅ'টোত গোটেই যিমানখিনি আছিলে ইয়াৰ প্ৰশ্ন উত্তৰ আৰু মই গোটেইখিনি এই ভিডিঅ'টোত দি দিছোঁ চাৰ মিত্ৰ কাহিনীটোৰ। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া হৈছে চাৰ মিত্ৰ কাহিনীটো। মই পঢ়ি শুনাই দিব বিচাৰিছোঁ এনচাৰ কুৱেশ্যনখিনি, যিহেতু সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়ি শুনাই দিলে যথেষ্ট ধুনীয়াকৈ তেওঁলোকে বুজি পাব বুলি মই ভাবোঁ। গতিকে পূৰ্ণ বাক্য মই উত্তৰটো এনেধৰণৰ কিতাপত দিয়া আছে, দেখিলে লগে লগে ধুনীয়াকৈ মনত পৰিবই। আৰু কুৱেশ্যন নম্বৰ এনেকৈ থাকিব। ক নম্বৰ কুৱেশ্যনটো আছে চাৰো মিত্ৰ কাहाँ रहते थे, তো উত্তৰ এনেধৰণে লিখিব লাগিব সকলোৱে পৰীক্ষাত। एक घने जंगल में एक झील थी, उसके किनारे चारों मित्र रहते थे। उसके बाद में क्वेश्चन नंबर 2, कौआ किसको खोज में उड़ चला, तो कौआ हिरण के खोज में उड़ चला। হয় নহয়, মনত পৰিছে নাই? কাৰণ কাউৰীটোৱে কাক বিচাৰি গৈছিলে? হৰিণাজনীক, পহুটোক, হয় নহয়, যিহেতু পহুটোৱে চিকাৰীৰ জালটোত ফাঁচি গৈছিল। তাৰপিছত বাৰু মই ইয়াত ধুনীয়াকৈ তেনেকৈ বেছিকৈ কৈ থাকিলে ভিডিঅ'টো বহুত দীঘল হৈ যাব। গতিকে মই অন্য এটি ভিডিঅ'ত দিছোঁ, সকলোৱে গৈ সেই ভিডিঅ'টো মোৰ চাই ল'ব আৰু ধুনীয়াকৈ বুজি পাব। আৰু ইয়াৰে উত্তৰবিলাক কিছু এনেধৰণৰ, গোটেইখিনি আপোনালোকৰ মুখস্থ কৰাৰ কোনো প্ৰয়োজন নাই। গতিকে ধুনীয়াকৈ এনেকুৱা বুজি যদি লিখিব পাৰে যথেষ্ট শিক্ষকে ধুনীয়াকৈ আমি নম্বৰ দিবলৈ সক্ষম হওঁ। আৰু গতিকে ধুনীয়াকৈ এনেধৰণৰ কাহিনীখিনি বুজি ল'লেই যথেষ্ট। জাল মে ফঁচে হিৰণ কো ছুড়ানে কা উপায় কিসনে কিস रूप में निकाला, तो काउरीয়ে उत्तर আছে कौए ने हिरन के जाल में फंसे होने की सारी कहानी अपने मित्रों को कहकर सुनाई। इस पर कछुए ने चटपट एक उपाय सोच निकाला था, और चूहा जाल काटकर हिरन को आज़ाद कर सकता है। फिर चूहा ने अपने पेने दांतों से जाल काटकर किरण को आज़ाद कर दिया। হয় নহয় বাৰু, মনত পৰিছেনে কাহিনীটো কিমান ধুনীয়াকৈ? হয় নহয়, গোটেই কাউৰীটোহে গোটেই ঘটনাখিনি প্ৰথমতে উৰি উৰি গৈ চাই আহিছিলে। তাৰপিছত আহি ঘটনাখিনি শুনোৱাৰ পিছত কি কৰিছিলে যে কাছৰটোৱে গৈ এটা বুদ্ধি উপায় তেওঁ পাঙি উলিয়াইছিলে আৰু সেই নিগনিটোৱে কাম কৰি দিলে নিজৰ চুঙা দাঁতেৰে। হয় নহয়? গতিকে এতিয়া ঘ নম্বৰ, कछुए को किसने पकड़ा और किसने आज़ाद किया। कछुए को बहेलिया ने पकड़ा और चूहे ने आज़ाद किया। तो হয় কাছৰটোক বাদৰজনে মানে কি চিকাৰীজনে ধৰিছিলে, তাৰপিছত কি হ'ল নিগনিটোৱে পুনৰ তেওঁক মুকলি কৰিছিলে। बहेलिया ने अपनी किस्मत को खराब क्यों कहा। এবাৰ কিন্তু চিকাৰীজনে নিজৰ কিসমতক, নিজৰ মানে তেওঁ নিজৰ কিসমত বুলি কৈছে, হয়নে নহয়, নিজৰ ভাগ্যক কিয় দুখ দিছিলে, কিয় বেয়া বুলি কৈছিলে। তো চোৱা, बहेलिया ने कछुओं को पकड़ने के बाद रास्ते में हिरन को देखकर थैला ज़मीन पर छोड़कर उसके पीछा करने लगा, लेकिन हिरन को पकड़ न सका और वह लौटकर थैला उठाया तो थैला भी खाली निकला। उसी समय बहेलिया ने अपनी किस्मत को खराब कहा। গতিকে কোৱা হয় নহয় অতি লোভেই পাপ, হয় নহয়। গতিকে তেওঁ লোভটোৱে তেওঁক সেই গোটেইখিনি শেষ কৰিলে। তাৰপিছত আছে কুৱেশ্যন নম্বৰ 2, এনেধৰণৰ आओ चित्र को आवाज़ों के साथ मिलाई, এনেকুৱা ধৰণৰ কিতাপত আছে যে বাকৰি কেনেকৈ হয়, মিমিথানা, হয় নহয়, মিমিয়ানা বুলি দিব পাৰি, মিমিয়ানা বুলি দিব আপোনালোকে। তাৰপিছত ইয়াতে মই দি দিছোঁ মিমিয়ানা।
লগাই দিছোঁ দেই মিঠা না নহয় এইটো তাৰপিছত খ নম্বৰ হাতী কি কৰে চিন্ধাৰনা খচ্চৰ কি কৰে ৰেংকনা তেওঁলোকৰ মাতটো কুত্তা ভোকনা किसने किससे कहा बताओ ये कोने काक কৈছিলে এইটো কিন্তু বাৰে বাৰে আহি থাকে পৰীক্ষাত দেই बचाओ मुझे बचाओ कोने काक কৈছিলে या बाक्य हिरण ने कौआ से कहा था नहीं देखी लोৱাৰ লগে লগে কৈছিলে মোক বচাই লোৱা मित्र बचाई लोৱা चिंता की कोई बात नहीं এইটো কোনে কৈছিলে या बाक्य कछुए ने मित्रों से कहा था কাছটোৱে নিজৰ বন্ধু কৈছিলে यहाँ तो कछुए राम दिखाई दे रही है এইটো কোনে কাক কৈছিলে এইটো বাহেলিয়া নে চিকাৰীজনে নিজকে নিজে কৈছিলে নাই মনে মনে तरपिছত बहेलिया के घर पर पहुँचने से पहले ही कर डालना चाहिए यह बाक्य कोने কৈছিলে चूहों ने कौवे से कहा था এইটো निगुनिटुৱে কৈছিলে काउरीटुक पाठ के आसपास इधर दिया है तुम्हारा प्रिय मित्र कौन है उसके बारे में 5 বাক্য লিখে তে নিজৰ প্ৰিয় বন্ধুৰ বিষয়ে 5 খালি বাক্য লিখিব দিছে গতিকে মই চোৱাইতে মই নিজৰ একৰ্ডিঙত মই এনেধৰণৰ লিখিছোঁ এতিয়া আপোনালোকে নিজৰ একৰ্ডিঙত নিজৰ বন্ধু বান্ধৱীৰ সৈতে নিজৰ তুলনা কৰি লিখিব পাৰে গতিকে এয়া লিখিলেও হ'ব देखिए यहाँ लिखिब मेरे मित्रों के लिए 5 वाक्य मेरी प्रिय मित्र गीता है वह कभी भी झूठ नहीं बोलती गीता एक बुद्धिमान लड़की है गीता बहुत ही परिश्रमी लड़की है और गीता की घर मेरे घर से दूरी पर है गतिके এতিয়া এনেকুৱা ধৰণৰ আপোনালোকৰ নিজৰ বন্ধু বান্ধৱীৰ সৈতে যি আপোনালোকৰ ল'ৰাও বন্ধু হ'ব পাৰে হয় নহয় ছোৱালীও বন্ধু হ'ব পাৰে গতিকে ল'ৰাসকলৰ নিজৰ বিষয় লিখিব ছোৱালীসকলৰ বিষয় লিখিব গতিকে মই ইয়াত এনেধৰণৰ লিখি দিছোঁ এতিয়া চাব এটা মন কৰিবলগীয়া কথা আজি এই পাঠটোত যে এই কাহিনীটোৰ পৰা মই এই গোটেইখিনি আপোনালোকৰ কাৰণে আনসাৰ কুৱেশ্যনখিনি দিবলৈ যত্ন কৰিছোঁ আৰু ইয়াত থকা এতিয়া অন্য বাকী একোৱে নাই এইখিনি পঢ়িলে যথেষ্ট ধুনীয়াকৈ আপোনালোকে নিশ্চয় পৰীক্ষাত ভাল নম্বৰখিনি যথেষ্টকৈ লাভ কৰিব পাৰিব যেহেতু এইখিনি লিখিলে আপোনালোকে সম্পূৰ্ণ নম্বৰ পাব যেহেতু মই নিজেই বহি চেক কৰোঁ গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন আনসাৰখিনি তেওঁলোকে লিখিলে বহুত ভাল লাগে কাৰণ তেওঁলোকে এনেকৈ লিখিলে সম্পূৰ্ণ নম্বৰখিনি দিয়া হয় আৰু বিশেষকৈ এইসমূহ যে বতাও ইয়াতে কিসনে কিসছে কাহা এইটো বাৰে বাৰে আহি থাকে আৰু পৰীক্ষাত আহিয়ে থাকিব গতিকে এইটো এবাৰ জানি ল'লে পাঠটো পঢ়িলেও ধুনীয়া কাহিনীটো পঢ়িলেও ধুনীয়াকৈ বুজিব পৰা যায় আৰু যিসকল যদি পাঠটো বা কাহিনীটো যদি ৰিডিং কৰিব নোৱাৰে বা তেওঁলোকে যদি পঢ়া নাই বা বুজি পোৱা নাই তেনেহ'লে কি কৰিব এই ভিডিঅ'টো তেওঁলোকৰ কাৰণে যথেষ্ট সহায়ক হ'ব বুলি মই ভাবোঁ আৰু সেই কাৰণে মই এই ভিডিঅ'টো আপোনালোকৰ কাৰণে আগবঢ়ালোঁ আৰু এটা কথা ক'ব ইয়াতে বিচাৰিছোঁ যে সপ্তম শ্ৰেণীৰ সমূহ আজিৰ পৰা গতিকে এইকেইদিন আগতে 10ৰ 10ম শ্ৰেণীৰ গোটেইখিনি দিছিলোঁ গতিকে তেওঁলোকৰ এদায় হ'ল আৰু ইয়াতে আছে সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে গতিকে ধুনীয়াকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকৈ ইম্পৰ্টেঞ্চ ভিডিঅ'খিনি পাবলৈ যেহেতু আপোনালোকে জানে যে মোৰ চেনেলত অন্য বেলেগ একো ভিডিঅ' আপোনালোকক মই তেনেধৰণৰ নিদিওঁ গোটেইখিনি আপোনালোকৰ এডুকেশ্যনৰ ৰিলেটেড ভিডিঅ' হয় আৰু এইখিনিও তেনেধৰণৰ গোটেইখিনি এনসাৰ কুৱেশ্যন সহ থাকিব গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব যাতে সকলোতকৈ আগত আপোনালোকৰ আগলৈ এই ভিডিঅ' মই আপলোড কৰাৰ লগে লগে আপোনালোকলৈ ন'টিফিকেশ্যনটো পায়হে আৰু আপোনালোকে যথেষ্ট নম্বৰ উঠাবলৈ সক্ষম হ'ব গতিকে মই আশা কৰোঁ আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকেতো ছাবস্ক্ৰাইব কৰিবই গতিকে নিজৰ মৰমবোৰ কমেণ্ট বক্সত দি জনাব আৰু এনেধৰণৰ ভিডিঅ'ছখিনি পাবৰ কাৰণে আপোনালোকে কমেণ্ট বক্সত মোক কমেণ্ট কৰি জনাব আপোনালোকৰ কেনেকুৱা ভিডিঅ' লাগে মই সেই তেনেকৈ ধৰণৰ ভিডিঅ'খিনি দিবলৈ চেষ্টা কৰিম ধন্যবাদ